নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া ৰাতিপুৱা 9 মান বাজিলে, তাকে ভাত পানী খাই বৈ আজৰি হ'লোঁ। আৰু এতিয়া আপোনালোকক মই আগতে নাৰ্জী ফুলৰ কাটিং কৰি ৰুইছিলোঁ, সেইখিনি এতিয়া ফুলি আছে। তাকে ভাবিলোঁ আপোনালোকক অলপমান দেখাই দিওঁ আৰু কি কি ফুল ফুলিছে সেয়াও দেখাওঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজোপা টাবত দি দিছোঁ আৰু এফালে আছে এজোপা এজোপা আৰু ইন্দ্ৰমালতীৰ কাটিং কৰাখিনি এইখিনি এজোপা এয়া এনেদৰে ৰুই দিছোঁ। কলি আহিছে আৰু এয়া আৰু এইফালে ভিতৰৰ ফালে ৰোৱা আছে এয়া, আৰু বাকীখিনি দেখাই আছোঁ ৰ'ব। আৰু এইফালে এজোপা বাগানভেলিয়াজোপা ফুলিবলৈ আৰম্ভ কৰিছে। ডিচেম্বৰত গোটেইখিনি গুলপীয়া হৈ পৰিব। আৰু এজোপা জোপোহা কৰিছিলোঁ, এজোপাও এয়া ফুল আহিছে অলপ অলপকৈ। এজোপা আৰু এইখিনি নাৰ্জীখিনি ফুলি আছে। আৰু এইফালে বালি কাৰণে ভাল নহ'ল, এইখিনি আৰু ফুলখিনি। আৰু মই এতিয়া যাওঁ পেহীহঁতৰ ঘৰলৈ। মুগা সূতাৰ ববিন ল'বলৈ আছে, কালি ভতুৱা হৈ গ'ল আৰু আজি ববিনখিনি লওঁ। তাকে এতিয়া গৈ থাকোঁ আৰু আপোনালোককো অলপ অলপ দেখাই যাবলৈ চেষ্টা কৰিম। ব'লক গৈ থাকোঁ। ব্লাউজৰ কাটিং কৰি ফান কৰি থৈছোঁ। গোটেই কাপোৰ এখন কাটি মেলি পেপাৰ কাটি লৈছিলোঁ। পেপাৰখিনি প্ৰথমতে পেপাৰ কাটি লৈছিলোঁ। এইখন এখন আছে আৰু এইখন এখন আৰু এখন আছে। এইখন ফ্ৰণ্ট চাইজটোৰ কাৰণে এইখিনি আৰু এফালে এয়া এইখিনি লাহে লাহে চিলাইছোঁ। আৰু এইটো পাৰ্পিনটো দিছোঁ ব্লেক কালাৰত। ফাৰ্ষ্ট টাইম চিলাইছোঁ মই। এয়া এইটো এফালে চিলাব লৈছোঁ
আৰু আপোনালোকক পুৰা ফিটিং হোৱাৰ পিছত ভালদৰে দেখাই আছোঁ। এতিয়া মই বাকীখিনি কাম কৰি লওঁ। কিমানখিনি পাৰফেক্ট হয় সেয়া আপোনালোকে দেখিব আৰু। ব্লাউজটো চিলাই মেলি হৈ গ'ল। হাত কটাকৈ চিলালোঁ, হাতটো লগোৱা নহ'ল বাৰু। প্ৰথমবাৰ চিলাইছোঁ যিহেতুকে হাতটো লগাবলৈ পিছত শিকিব লাগিব আৰু। ইমানতে আজিৰ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।